নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো আপোনালোকৰ খবৰ ভাল মোৰো খবৰ ভালেই বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণ মই বহুত এলেহুৱা মানুহজনী আৰু ভিডিঅ' বনাই মেলি থওঁ কিন্তু এডিট কৰিবলৈ একদম মানে এলাহে লাগে আৰু গতিকে আজি ভাবিলো আকৌ এটা ভিডিঅ' শ্বুট কৰো আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায় হেকলৈকে চাই যাব আশা কৰো আপোনালোকে ভালেই পাব বলক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো দুটা বহি লৈছে একেটা সিটতে আমি মানে আমাৰ ইয়াত ৰিহাৰ্সাল হৈ আছে বিহু তো ৰিহাৰ্সাল আহিছিলো এতিয়া হেতৰ ঘৰলে যাওঁগে এজন মহাজনৰ আৰু বাকি কিটা নুঠে নি গাড়ীখন থৈ আহোঁগে তাত হয়নে ধুলিয়া অহা নাই ইমান দেৰি কৈছে ধুলিয়া কিটা কোৱা আকৌ ইমান দেৰি কৈছে বুলি দেৰি কৈছে মানে আমাক মাতিলে দে তাতে এতিয়ালৈকে অহাই নাই তাকে এতিয়া কেইটা বাজিলে দুটা পিছত লগ পাইছো আপোনালোকক ভিডিঅ' মানে কি আৰু ওচৰতে এটা টিমে বিহুৰ প্ৰেক্টিচ চলাই আছে তো মোক তালে মাতি আছে এইকেইদিন চাবৰ কাৰণে বা অকণমান লাগি মেলি দিবলৈ মই ভাবিলোঁ অকণমান যাওঁ চাওঁগৈ কিবা কিবি শিকিবলগীয়া থাকিলে শিকিমো সেয়েহে ভিডিঅ' এটাও হৈ যায় গতিকে আৰম্ভ কৰি দিলোঁ আৰু এনেকৈ ভ্লগটো এয়া আমাৰ হেৰি ওলাইছে মানে কি খিচিৰি বনাই আছে জানদাই হৈছে কেনে বিহু পাৰ্টিৰ কাৰণে বনাইছো খিচিৰি এবাৰ ক'বা নি কেনেকুৱা লাগিছে প্ৰেক্টিচ কৰি ভৰি বিষাইছে আৰু এতিয়া উঠি বনাইছো কেনেকুৱা লাগিছে দাসী ভাল লাগিছে ভাল এই দুটা কি কৰি আছা তাত আৰু এনেদৰে আমাৰ বিহুৰ প্ৰেক্টিচ চলি আছে জনা নজনাৰ মাজতে ময়ো এপাক দুপাক নাচি দিছোঁ ভুলে শুদ্ধই যি পাৰিছোঁ আৰু নাচি দিছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত নাচি ভালো লাগিছে আৰু ঢুলীয়াকেইজনো যথেষ্ট ভাল তেওঁলোকেও খোৱা বস্তু আমাক দি থাকে আৰু আজি জানদাহঁতৰ ঘৰত বিহু আৰু তেওঁলোকে আজি এয়া ঢুলীয়াৰ ফালৰ পৰা দিছে খিচিৰিটো তেওঁলোকে কোৱা মতে আৰু এনেকৈ আমাৰ খানাও চলি আছে নচাও চলি আছে নাচো চলি আছে ভালো লাগিছে পৰিৱেশটো একো কোৱা নাই এতিয়া মানে আমাৰ ইয়াত খানা হৈছে কৃষ্ণ খিচিৰি এতিয়া ক'ব পঞ্চি হেল্ল' খোৱা আকৌ তোমালোকে ব'লা বহাগে আন্ধাৰ হৈ আছে ইয়াত ব'লা খাওঁগে ৰাতি হৈ গ'লগে ন ভোক লাগিছে নি সঁচাকে ভোক লাগিছে আৰু সেইদিনা আমি খিচিৰি খাই বিহু প্ৰেক্টিচ আকৌ অলপ কৰি সিমানতে সামৰণি মাৰিলোঁ তাৰপিছত আমি আকৌ নেক্সট ডে দেখাওঁ ইয়াত আৰু এনেদৰে আমাৰ বিহুৰ প্ৰেক্টিচ চলি থাকে খং ৰাগ অভিমান সকলো মিলাই আমাৰ এই গাঁৱলীয়া সমাজৰ বিহুখন এনেদৰে চলি থাকে ক কিবা খাৰ বিহু শিকাইছো বুলি কওঁ আকৌ এনেকৈ
মই বিহু নাই শিকোৱা দেই মই শিকিছোহে So guys, আজি আমাৰ ব্লগ কৰাৰ ডে 3 মাজে মাজে কৰিছোঁ মাজে মাজে স্কিপ কৰিছোঁ তাৰ মাজতে গৈ আছোঁ কাৰণ মই মানুহজনী বহুত এলেহুৱা আমাৰ পোৱালি স্কুটিলৈ গৈ আছে গ'ল তাৰপিছত আৰু আজি কি হয় আৰু আপোনালোকক দেখাম আৰু সিমানজনকে আৰু ব'লক আৰু আমাৰ লগতে গৈ থাকক সিংগাৰ আমি এতিয়া বিহু পালোহি আমি এতিয়া গান এটা গাম দেই গান আমি কি কৰোঁ যোজনাটোৰ পৰা আৰম্ভ কৰোঁ হয় নাই আৰু মাইক চেট লগাই গোৱা One, two, three, start. দীঘলৈ এখনি কোনে পাৰ কৰাব ঐ কোনে পাৰি দিব হাকু ঐ কোনে আনি দিব পাছে হে গৈ ডাঙৰ নহয় একো নাই মাইকটো লগাই দিয়া কুলিয়া মাতিলে গছত আৰু কপৌ ফুল ফুলিলে আজি বিহু তলি ৰ'জ গান পেপা বকনাই মিলালে মতা মহৰ বেজাৰত মাইকী এতিয়া কোৱা এয়া বুলি খানা বনাইছে এনেকৈ কৈ দিয়া আমাৰ ইয়াত খানা বনাই আছে এয়া চব্জি বুট দাইল আলুগুটি মানে জানদাই বনাই আছে আন্ধাৰ হৈ আছে মই বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব এয়া চব্জি গৰু বিহু পৰহিলে হয় নাই গৰু বিহুৰ দুদিনৰ আগত এয়া জানদাহঁতৰ ঘৰত খানা দিছে বনাই আছোঁ কৈ দিয়ক কি হ'ব আজি তেল মাৰিব আৰু ঠিকে আছে লুচি বনালে নেকি লুচিটো হ'ব নেকি আমাৰ ইয়াত এতিয়া খানা চলি আছে ৰাইজে খানা খাই আছে পোৱালীকেইটাই কেনেকুৱা হৈছে কোৱা আকৌ চবেই কেনেকুৱা হৈছে আৰু নিজে 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 কেইখন লৈছে কেনেকুৱা হৈছে খানাটো আশীৰ্বাদ কৰিবা আকৌ যিসকলে দিছে খানাটো মই বনাইছোঁ এইফালে আমাৰ ছোৱালীসকলে খাইছে খাইছা কেনেকুৱা হৈছে
বাই বাই ৰখাই থওঁ গাইছ এয়া আমি বিহু আমি প্ৰেক্টিচ এতিয়া- কৰি গৈ আছো বিহু প্ৰেক্টিচ কৰি গৈ আছোঁ আমাৰ লগত আমি 3টা উঠিছোঁ ৰাতিখন 10:17 এই যাক গৈ আছে ঐ এইফালে চাই দিয়া ৰাইজ কেনেকুৱা লাগিলে এজন আমাৰ মেইন ঢুলীয়াজন বাই বাই আহি থাকক